চাওক হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ ডাঙৰ একো বুজি নাপায়। দুৰ্গা দাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে, আৰু নেক্সট আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। তেখেতেতো ক'ব পাৰে, কাৰণ তেখেতে BTCত নাথাকে, সিফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গা দাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে, আৰু নেক্সট আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী, এই অঞ্চলৰ সমস্যা, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগত তেখেতৰ 1%ও জড়িত নাই, আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে। আপোনালোকে কওক, আপোনালোকে ক'লে মানিম মই যে ইয়াত যে UPPLৰ মানুহ নাই, UPPL দুৰ্বল হৈছে। আপোনালোকেহে 24 ঘণ্টা BTCত আছে, গতিকে UPPLৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গা দাস বলে ক'লেতো মানিব নোৱাৰিব। চাওক, বিজেপি আগ্ৰাসন বুলি মই নকওঁ, মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে। ৰাজনীতি কৰাটো আগ্ৰাসন নহয়। বিজেপি ৰাষ্ট্ৰীয় দল হয়। ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব, যেনেকৈ কংগ্ৰেছো কৰিব পাৰে, এটা ৰাষ্ট্ৰীয় দল হয়। গতিকে আমি আৰু আঞ্চলিক দল হয়, আমি BTC অঞ্চলত কৰি আছোঁ, আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব, সময়ে ক'ব এইবিলাক। গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন, কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ, বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক, যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে, সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব। মইতো কালি আছোঁ বাক্সা তামোলপুৰত। কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে, তাত মই আছোঁ। আৰু গধূলিকে মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ, আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ। 4-5টামান টীম আছিলে, যোগদান কাৰ্যসূচী আছিলে, সেইটো কৰিছোঁ। তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ। মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গা দাস বলে ক'লেতো মানিব নোৱাৰিব। তেখেতেতো ক'ব পাৰে, কাৰণ তেখেতে BTCত নাথাকে, সিফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গা দাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে, আৰু নেক্সট আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী, এই অঞ্চলৰ সমস্যা, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগত তেখেতৰ 1%ও জড়িত নাই, আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে। আপোনালোকে কওক, আপোনালোকে ক'লে মানিম মই যে ইয়াত যে UPPLৰ মানুহ নাই, UPPL দুৰ্বল হৈছে। আপোনালোকেহে 24 ঘণ্টা BTCত আছে, গতিকে UPPLৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গা দাস বলে ক'লেতো মানিব নোৱাৰিব। চাওক, বিজেপি আগ্ৰাসন বুলি মই নকওঁ, মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে। ৰাজনীতি কৰাটো আগ্ৰাসন নহয়। বিজেপি ৰাষ্ট্ৰীয় দল হয়। ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব, যেনেকৈ কংগ্ৰেছো কৰিব পাৰে, এটা ৰাষ্ট্ৰীয় দল হয়। গতিকে আমি আৰু আঞ্চলিক দল হয়, আমি BTC অঞ্চলত কৰি আছোঁ, আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব, সময়ে ক'ব এইবিলাক। গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন, কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ, বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক, যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে, সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব। মইতো কালি আছোঁ বাক্সা তামোলপুৰত। কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে, তাত মই আছোঁ। আৰু গধূলিকে মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ, আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ। 4-5টামান টীম আছিলে, যোগদান কাৰ্যসূচী আছিলে, সেইটো কৰিছোঁ। তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ। মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ
মানে স্বাৰ্থত এই কথাখিনি কৈ আছে চাওক হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ সি এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকৈ চিন্তা কৰে তাক যিখিনি বিনিময়ক তেখেতক পাৱাৰ লাগে আৰু টকা লাগে টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ ডাঙৰ একো বুজি নাপায় আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে য'ত টকা নাই এই কামটো সি নকৰে য'ত পাৱাৰ নাই সি কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967ত PTC জন্ম পোৱাৰ পৰা চায় সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল বহুত পাৰ্টি মৰি গ'ল গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নেলিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে সেইটোও পাৰ্টি হৈ যাব পাৰে গতিকে পাৰ্টি খোলাৰ চবৰে অধিকাৰ আছে মই শুভেচ্ছা জনাইছোঁ খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে চবেই বিচাৰে